শাৰদীয় বতৰত দৰ্শক শ্ৰোতাৰ বাবে আজি মুকলি কৰা হয় তুমি কোন বিৰহী অনন্যা শীৰ্ষক আধুনিক এটি গীত। সুৰীয়া কণ্ঠৰ গৰাকী গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এই গীতটি আজি মুকলি কৰা হয় নিউজ লাইভৰ কাৰ্যালয়ত। গীতটিৰ কথা আৰু সামগ্ৰিক পৰিকল্পনা অঞ্জনা গগৈৰ, প্ৰযোজনা চম্পক গগৈৰ, সুৰ তপন লহকৰ আৰু সংগীত ব্যৱস্থাপনা ৰূপম তালুকদাৰৰ। গীত আপোনালোকৰ মাজলৈ উপহাৰ হিচাপে ক'লে ভুল নহ'ব, উপহাৰ দিছোঁ। গীতটিৰ কথা অঞ্জনা গগৈ, খুব সুন্দৰ লিখিছে তেখেতে কথা, আৰু গীতটি সুৰেৰে সজাইছে তপন লহকৰদেৱে আৰু গীতটি সংগীতেৰে সজাইছে স্বনামধন্য শিল্পী ৰূপম তালুকদাৰদেৱে। গতিকে আশা কৰোঁ খুব ভাল পাব গীতটি, আৰু অকণ ক্লাছিকেল বেছ হৈছে, অলপ ভাল পাব। শাৰদীয় সময়ত এই গীতটো লিখাৰ কাৰণে, শাৰদীয় কথা থকাৰ কাৰণে এই গীতটো আজি মুকলি কৰিবলৈ পাই আমাৰ ভাল লাগিছে। আৰু পূজাৰ বতৰত অসমৰ সংগীত ৰসিকসকলে এই গীতটি আদৰি ল'লে।